হে এই লোহা কাঠৰ আছে নাই লোহা কাঠৰ ওচৰত চাবা যে পানী তাৰ লগত হৈ তাৰ লগত ভৰিৰ ফুটপ্ৰিণ্ট চাই আহোঁ বলক মানুহজনে দেখাই দিলে আহিছোঁ আমি দুটা এতিয়া আজি গোটেই দিনটো ট্ৰিপতে গ'ল কেনেকুৱা লাগিছে মহেশ ইয়াতে শিৱলিংগটো একদম প্ৰাকৃতিক হয় ইয়াতে শিৱলিংগটো একদম প্ৰাকৃতিক হয় মানুহে বনোৱা নহয় আহি চাব হেল্ল' গাইছ আজি আমি আহিছোঁ অশ্বক্লান্ত মন্দিৰ এই মন্দিৰটোত ভগৱান বিষ্ণু অনন্ত শয়ন মুদ্ৰাত আছে আৰু ইয়াৰ ঠিক তলতে ভগৱান বিষ্ণু কুৰ্ম অৱতাৰ ৰূপত আছে এপিনে ক'ত যায় চাবলৈকেইটা এপিনে আহচোন ছাগলী মন্দিৰটো কিন্তু বহুত পুৰণি ন ঘাটটো চাব লাগিছিল ব্ৰহ্মপুত্ৰ তলত যাওঁ অলপ চামহে চাইড দিলে তলত যাই আছোঁ এতিয়া ঘাটত কেনেকুৱা এতিয়া মাছ মাংস এৰি পেলাই কেনেকুৱা লাগিছে তাত এনাৰ্জি বেলেগে আজি মন্দিৰত আহিছোঁ মাছ মাংস এৰি পেলাই প্ৰথমবাৰ প্ৰথমবাৰ নহয় মাছ মাংসৰ পিছত তুমি আহিছা প্ৰথমবাৰ আমাৰ ইয়াত গৈছোঁ বাৰু বল ইফালে সাঁতুৰিবলৈ যাওঁ কৃষ্ণ ভগৱানে কৰি জিৰণি লৈছিলে তাকেতো এই হেৰি পানীৰ কাষত কিনাৰত না মন্দিৰটোত তেতিয়াহ'লে তলত লৈছিল চাগে তলতো আৰু আছেতো অ' ভাই ৰাস্তা মনত থাকিবনে এতিয়া নাই আছে এইফালেও গ'লে এইফালেও আছে আগতে ওপৰত যোৱা আছে ব'লক গাইছ আগত চাই আহোঁ আমাৰ লগৰটোৱে চাই বোলে আজি পুৰা দৃশ্য দেখাওঁ পুৰা দেখাই আছোঁ আজি আমাৰ গুৱাহাটীত ইমান সুন্দৰ পৰিৱেশ ইয়াতে নাহে মানুহ গমেই নাপায় মানুহ সেই শিৱ বাবা নেকি শিৱ বাবা আছে হৰে কৃষ্ণ হৰ হৰ মহাদেৱ শিৱলিংগটো তোমাৰ কেনেকুৱা লাগে বনোৱা হয়নে নাজানো এইটো কিন্তু বনোৱা যেন লগা নাই পাথৰৰ পৰা নিজে য'ত কৃষ্ণ থাকিব তাত মহাদেৱ থাকিব য'ত মহাদেৱ থাকিব এই সুদৰ্শন চক্ৰও আছে তাতে এতিয়া গৰম দিনত আহি কিন্তু বঢ়িয়া লাগিব ন মহেশ এতিয়া গৰম দিনত আহি বঢ়িয়া এটা ধুনীয়া ৰাতিপুৱা শুই উঠিয়ে দাঁত মাজি গা নুধুলে হ'ল বহি থাকে বঢ়িয়া ঠাণ্ডা হ'ব পুৰা জংঘলে যাম ব্ৰিজখন হোৱাৰ পিছত এতিয়া নাৱৰ এইটো ছাৰ্ভিচটো কমি যাব আৰু ব্ৰিজেদি আহিব চবে নাৱৰ ছাৰ্ভিচ নায়েই ক'ব গ'লে এতিয়া আগতে যেনেকৈ নাৱত মানে 1 ছেকেণ্ড 2 ছেকেণ্ড লেট হ'লে নাওটো গুচি যায় নৰখে এতিয়া আৰু ব্ৰিজেদি আহিব আৰু চবে এতিয়া চব বনাইছে অলপ তলত যাওঁ এইফালে ৰাস্তা আছে চৰি তোমাক ডাইৰেক্ট মই এইফালে আনিব পাৰিলোঁ কেনেকৈ আহি যাব পাৰি কিন্তু এইটো ৰাস্তাটো আমি ইমান গম নাপাওঁ নালাগে হ'ব আজি প্ৰথমবাৰ আহিছোঁ এনেকৈ ব্ৰিজেদি আহিছোঁ যিহেতু এইফালে কিন্তু ষ্টেপটো বহুত লম্বা শিলৰ চিৰি হয় পাহাৰটো কাটি কাটি শিল
এতিয়া আমি ভগৱান শ্ৰীকৃষ্ণৰ ভৰিৰ খোজটো চাব গৈ আছোঁ, বলক আহক। কোনো নাজানে এই ঘোঁৰাবিলাক চিনকেইটা ইয়াত উপৰি আহোঁতে উপৰি যায় দেখা যায় না এনেকৈ যাম এইবিলাকে চিন গম পাইছা চিন এইবিলাকে মালটো তাতে আছে তুমি দেখা পাবা ক'ত জানা খিৰিকী পৰা দেখা পায় আচ্ছা চিৰি দি অঁ সেইটো চিধা যায় খা পায় আজি এনেকুৱা এই গাঁতাবিলাক এনেকুৱা আছে ইয়াতে শ্ৰীকৃষ্ণৰ লগত অহা ঘোঁৰাখিনিৰ ভৰিৰ খোজ দেখা পালোঁ। ইয়াতে ন? অঁ ইয়াতে ডাঙৰ পাছ এতিয়া আগৰ মানুহৰ জামানা আছে এইটোতে এইবিলাক দেখা নাই এইবিলাক দেখা নাই শুইছিলে এই কোনোবাই শুইছে কোনোবাই গাঁঠি আছে এনেকুৱা বুজি পাইছা মানে তেতিয়া টাইমত এইবিলাক বহুত জংঘল আছিল অঁ তেতিয়া তাৰমানে এখন বস্তুটো তালকা আছিলতো বহুত আগলৈ আছে নামি যায় ভগৱান চিৰিটো এনেকৈ বনাই এনেকুৱা এনেকৈ আছে এনেকৈ মানে ক্ষয় গৈ আছে না বস্তু সেইটোৱে এতিয়া পানী তালকা হৈ তালকা এই 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ চিৰিছে তাৰমানে পানী এই তালকা এই গছডাল লাগি যায় পানী এতিয়া মানে পানী নাই কাৰণে অলপ বেয়া লাগি আছে পানী নাই কাৰণে পানী থাকিলে আৰু দেখা নাপায় দেখা নাপাওঁ ডুবি যায় পেলাই ইয়াতে 27 তাৰিখে আহিবা ইয়াতে 2-3 লাখ মানুহ এতিয়া চিধা আমি ভগৱান শ্ৰীকৃষ্ণৰ ভৰিৰ খোজটো চাব গৈ আছোঁ। এদিনত কিমান মাছ উঠাই লৈ যায় কেতিয়া কি গুচি যায় মাছৰ কথা এই লোহা কাটো আছে নাই লোহা কাটোৰ ওচৰত চাবা যে এখন ভৰি খুচি চাই এইটো ভৰিৰ ফুটপ্ৰিণ্ট চাই আহোঁ বলক, মানুহজনে দেখাই দিলে। অলপমান ইয়াতে আছে নেকি? ইয়াতে ভগৱান শ্ৰীকৃষ্ণৰ ভৰিৰ খোজটো আছে। কৃষ্ণৰ ভৰিৰ খোজটো আহি পালোঁ, আমি দেখা পালোঁ। হৰে কৃষ্ণ 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 হৰে 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 ৰাম 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 হৰে হৰে। আমি দুইজন আহিলোঁ চাওঁ এবাৰ না আমি দুইজনে বঢ়িয়া একদম কৃষ্ণৰ ভৰিৰ খোজটোৱে একদম দেখিছেনে? এইটো বস্তু এনেকৈ গৈ এনেকৈ আহিছে, একদম কৃষ্ণৰ ভৰিৰ খোজটোৱে। দেখা পাই বহুত ভাল লাগিলে। আমি ওলাব পৰা নাছিলোঁ, ইয়াৰে গাইডে দেখাই দিলে। দৰ্শন হৈ গ'ল আমাৰ আজি একদম ফুটপ্ৰিণ্ট। তো গাইজ কৃষ্ণৰ ভৰিৰ খোজ আমি দেখা পালোঁ আজি, বঢ়িয়া লাগিল চাই। হৰে কৃষ্ণ মহেশ এবাৰ না কেনেকুৱা লাগিল ভৰিৰ ফুটপ্ৰিণ্ট চাই? একদম আনন্দ লাগে। আমি প্ৰথমতে বিচাৰি পোৱা নাছিলোঁ, ইয়াৰে মানুহে দেখাই দিলে আমাক, গাইডেঞ্চে দেখাই দিলে। আকৌ এনেকুৱা লাগে আমি জংঘলৰ মাজত এয়াই চাবই আহিছিলোঁ, এইটোৱে যদি দেখা নাপাওঁ। আমাক প্ৰভুজীক বিচাৰি আহিলোঁ ব্ৰহ্মপুত্ৰৰ কিনাৰত। সেই দৃশ্যটো মানুহে চিনি নাপায় একদম। আমি কিবাকৈ সাহস কৰি বিচাৰি ওলাই আহিলোঁ। তলেদি আহিছিলোঁ, এতিয়া বলক ওপৰেদি যাওঁ। ওপৰেদি গ'লে ক'ত পাম? তাতে নেকি মন্দিৰত নেকি? মন্দিৰৰ পিছফালে ব'লা চলিছে। মই তাকে ভাবি আছিলোঁ নৰ্মেল মানুহ কেনেকৈ আহিব, সেইপিনেতো চব আহিব নোৱাৰে নহয়। আমাৰ বাইকটো নোৱাৰিব এতিয়া। লাগি তোমাৰ আগতে ক'লে মহেশ, কি কৰি আছোঁ?
এতিয়া মানুহজন আছিল ওপৰ দি লৈ যাম বুলি অঁ মানুহজনে আমাক নিম বুলি কৈছিলে মানুহটোক দেখাই নাপালোঁ মানুহজন গ'ল ক'ত এইটো কেনেকৈ হেৰি গছ পৰিছিল ভাল লাগিলে বহুত ভাল লাগিলে আপোনালোকেও আহিব সাগৰত আপোনালোকৰ কাৰণে কষ্ট কৰি আছোঁ আমিও চাওঁ আপোনালোককো দেখাম ন আহক আপোনালোকৰ কাৰণেই দেখাই আছোঁ কৈ জংঘলত আহিছ নাইতো হয় জংঘলৰ মাজেদি ব্ৰহ্মপুত্ৰ কিনি অ' ভাই অ' ভাই এইটো কি হ'ব এই ভুটীয়া ৰাস্তা দেখা নাই নাই ইয়াতে কৃষ্ণ আছে এই দেখাই দিয়া হ'লো সেইটো ঘৰটো ব্ৰিটিছৰ দিনৰ চাগে ব্ৰিটিছৰ দিনৰ ঘৰ মানে ব্ৰিটিছ নহয় আমাৰ অসমৰ অঁ সেয়াই কিন্তু পুৰণি ব্ৰিটিছৰ বনোৱা সেইটোৱে বেলেগ জেগাত আহি যোৱা নাইতো আমি এইপিনে অহা নাছিলোঁ হা ভুটীয়া নহয় দিয়া কৃষ্ণ আছে ইয়াতে এইটো অলপ বেলেগ আকৃতি অ' ভাই বহুত পৰুৱা নাম কি আৰু হা নাৱত গ'ল অঁ নাৱত নাও আছিল ন তাৰ সি নিজে কৈছিল এইবিলাক নতুনকৈ বনাইছে তেতিয়াহ'লে মোৰ মতে লাগিছে মানুহ হয় এরকম কিয় নহ'ব মানুহ কিয় নহ'ব ইমান ডাঙৰ মন্দিৰটো বনাই থৈ দিছে আম গছৰ ফুল পৰিছিলে বাপৰে বহুত ডাঙৰ আম গছ বহুত ডাঙৰ আম গছ চাওক আৰু আম লাগিলে কিমান লাগিব তুমি জংঘলৰ আম কিন্তু এনে সুধামতে খাব নোৱাৰা এটা ভূত বাংলাত তুমি পাৰমিশ্যন ল'ব লাগিব নাই ভূত নাথাকে ইয়াতে কৃষ্ণ আছে কৃষ্ণ ভগৱানক আশীৰ্বাদ ল'ব লাগিব তাৰপিছতে খাব পাৰিব হৰে কৃষ্ণ পাঁচ পাণ্ডৱে যে পানী খাব গৈছিল এটা পানী খাবলৈ আগতে কিমান কুৱেশ্যন কৰিছিল অঁ সেইটো হয় এনেকুৱা ৰেষ্ট্ৰিকশ্যন মই শক্তিশালী মই নুসুধাকৈ খাই দিম তেনেকৈ এটা হ'লে গ'ল আৰু একদম তে আমি মন্দিৰ আহি পালোঁ আমি কোনফালে পাৰত গৈছিলোঁ আৰু কোনফালে আহিলোঁ হয় দিয়া আমি ইমান মেহনত কৰিলোঁ কিন্তু ভালেই হ'ল দেখা পালোঁ অলপ এক্সপ্ল'ৰ কৰিব লাগে চবফালে চাই গৈছে ধুনীয়াকৈ এতিয়া দুজন মানুহ ইফালে আৰু সেইটো মানুহ নাথাকিলে যায়ো হ'ল ভয় লাগে নহয় আৰু মই যিমান দূৰ জানো এইটো গৰ্ভগৃহতে ভগৱান বিষ্ণু কুৰ্ম ৰূপত আছে আহিব আপোনালোকেও মাটি আছে চাগে ইয়াতে মাটি কি এইটো ইটা নেকি এইটো কি হয় ক'বচোন ইটা নে কি হয় আৰু ইয়াতে পিণ্ডদান দিয়ে মানুহ ঢুকোৱাৰ পিছত যোনটো পিণ্ডদান হয় ইয়াতে বহি থাকে মানুহসকল ইয়াতে আপুনি পিণ্ডদান দি পেলাই এই তলত আপুনি গোটেই কামখিনি কৰিব পাৰে এইটো গৰ্ভগৃহ ধুনীয়াকৈ আমি গোটেইখিনি চালোঁ এতিয়া আমি ওলাই আহোঁ আৰু ন কেনেকুৱা লাগিলে যিমান ভাগৰ লাগিছিল চব ভাগৰ চব শ্ৰীকৃষ্ণৰ পদচিহ্নটো দেখা পাই পেলাই আমাৰ চব ভাগৰ খতম নালাগিলে যে বহুত ভাগৰ লাগিছে হয়নে আপোনালোকেও আহিব জাহাজত আহিছোঁ এতিয়া আমি জাহাজেদি পাৰ হ'ম এইটো মন্দিৰৰ পৰা আহিলোঁ ইস্কন গুৱাহাটী আহিছোঁ ইস্কন গুৱাহাটীত আজি ভিতৰত হৰি নাম হৈ আছে চাওঁগৈ গুৱাহাটী দিল্লী সূৰ্যৰ লগত চোৱা এইপিনে চা দৰ্শন হৈ গ'ল হৰে কৃষ্ণ হৰি বল পিছফালে দেখাই দিম সেইটো এইখিনি টাইমখিনি চাব পাৰে
এখন তুমি এটা লৈ পেলাই এইটো জুম কৰি দেখা পাইছা এইটো সেই দৃশ্যটো আৰু বহুত বেলেগ যেতিয়া আমি এইটো বস্তু দেখোঁ আমাৰ চিনা চাই গৌৰৱ হৈ যায় একদম আজি পুৰা ফুৰি আছোঁ গোটেই দিনটো এদিন ছুটি পাই গ'লে গুৱাহাটীত শিৱ মন্দিৰ চাওঁ কি হয় প্ৰাকৃতিক লিখা আছে মহেশ প্ৰাকৃতিক শিৱ মন্দিৰত আহিছোঁ গেটটো বন্ধ নেকি পিতাশ্ৰী ঘৰত আহিছোঁ পিতাশ্ৰী ঘৰ অঁ আজি গোটেই দিনটো ট্ৰিপতে গ'ল কেনেকুৱা লাগিছে মহেশ ধুনীয়া প্ৰাকৃতিক শিৱলিংগ ইয়াৰ ভিতৰত আছে ধুনীয়া সজাই ৰাখিছোঁ কিন্তু everyone has one master that is our Shivji and Sri Krishna ইয়াতে এটা প্ৰাকৃতিক শিৱ মন্দিৰ দেখা পালোঁ য'ত প্ৰাকৃতিক শিৱলিংগ আছে আমি দুইজনে চালোঁ কেনেকুৱা লাগিলে একদম বহুত ভাল লাগিছে আপোনালোকে আহিব মন আনন্দ হৈ গৈছে ইয়াতে শিৱলিংগটো একদম প্ৰাকৃতিক হয় ইয়াতে শিৱলিংগটো একদম প্ৰাকৃতিক হয় মানুহে বনোৱা নহয় আহি চাব সেইটো খতম কৰিলোঁ বাই বাই